আৰু গাইজ দেখিছেনে সৰুতে বিয়া হৈ কেনেকুৱা এটা অৱস্থা হৈছে মোৰ। আজি মই আপোনালোকক দেখাম মই ৰাতিপুৱাৰ সময়খিনিনো কেনেকৈ কটাওঁ। তো প্ৰথমতে মই আজি বিচনাৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। কেমেৰাটো লগাই মেলি অলপ সময় শুয়ে গ'লোঁ। তথাপি কাষত মোৰ এটা মোবাইল লাগে, মই দুটা মোবাইল ৰাতি লৈ থাকোঁ। এইটোত মোৰ এখন বেলেগ চিম লগোৱা আছে, তো তাতো কিছুমান মেছেজ আহি থাকে আৰু ফোনো আহে কেতিয়াবা। তো মই মোবাইলটো ছাইডত থ'লোঁ, মোবাইলটো চালোঁ। তাৰপিছত মই উঠোকৈ ফাইনেলি মোৰ উঠিব মনেই নাযায়, মই বহুত লেজি ফিল কৰোঁ। তাৰপিছত মই উঠি মোৰ খিৰিকীকেইখন মেলি খিৰিকীখনৰ ওচৰতে মই অকণমান সময় চাই থাকোঁ কিবা কিবি। মই বহুত বেছিয়ে লেজি ফিল কৰোঁ, মোৰ উঠিব মন নাযায়, কিন্তু মোৰ জোৰ জবৰদস্তি মই উঠিব লগা হয় তেনেকুৱা। আৰু মই আজি গোটেই কাপোৰবিলাক ধুম বুলি ভাবিছোঁ, যিহেতু বিহু আহিল, বিহুৰ কাৰণেতো ধুব লাগিব। এয়া বেড কভাৰ আৰু চফাত এনেকৈ গামোচা দি থওঁ, তাৰপিছত চবখিনি আৰু তাৰপিছত মই ৰুমটো অকণমান মুচি দিলোঁ। মই কাপোৰ কানিবোৰ গোটেই ধুলে পিছত মই ৰুমটো মুচি দিওঁ। কেতিয়াবা গা ধোৱাৰ পিছতো মুচোঁ, প্ৰায় মই গা ধোৱাৰ আগতে ৰুমকেইটা মই মুচি উঠোঁ। আৰু এইটো মোৰ ৰুমটো মই মুচোঁ, বাকী ৰুমবিলাক ভণ্টিও মুচে, মাও মুচে, তেনেকৈ গোটেইখিনি কাম আমি সকলোৱে মিলিজুলি পুৱাৰ সময়খিনিত কৰোঁ। তো মোৰ এইখিনি কামখিনি মই এতিয়া কমপ্লিট জল্দি কৰিব লাগে। আৰু এইফালে চাওক মোৰ কাপোৰ আৰু সেইফালে ভণ্টিৰ কাপোৰখিনি আপোনালোকক দেখুৱালোঁ। এতিয়া মই জেগাখিনি অলপ চাফা কৰি লৈছোঁ, যিখিনি জেগাত আমি কাপোৰ ধোৱাৰ আগত এনেকৈ মটৰেৰে আমি পানী ছিটাই লওঁ। আৰু গাইজ চাওক আপোনালোকক মই এটা কুৱেশ্যন কথা এটা ক'ম, ভিডিঅ'টো শেষলৈকে চাব লাগিব, তেতিয়া গম পাব। এতিয়া মই কাপোৰখিনি জল্দি ধুই লওঁ। তো আমাৰ চাৰিওপিনে বহুত বেছি আইৰণ পানীবিলাক, তো সেইকাৰণে জেগাবিলাক অলপ এনেকুৱা হৈ আছে। আপোনালোকে নিগেটিভলি কমেণ্ট নকৰিব। আৰু পুৰা কাপোৰ ধুই আছোঁ, আপোনালোকে মোক এনেও বিয়া হোৱা বুলিতো ভাবে, তো মই আপোনালোকক এনচাৰটো দি আছোঁ। তো চাই যাওক ভিডিঅ'টো আগলৈ। আৰু এতিয়া মই কাপোৰখিনি ধুনীয়াকৈ মেলি দিওঁ। এয়া মই বেড কভাৰ কিবা কিবিবিলাক ধুইছোঁ আজি। তো এইখিনি মই প্ৰথমতে মেলি দি লওঁ। ইফালে আমাৰ মায়ে ধুইছে আৰু এইখিনি কাপোৰ মায়ে ধুলে নেক্সট, আৰু এইখিনি মই ধুলোঁ। এয়া বেড কভাৰ আৰু এইখন কম্বলখন আমাৰ সেইদিনাই ধুই দিছিলে, আৰু শুকুৱাবৰ কাৰণে বহুত দিন আমি ৰ'দত দি থৈ দিওঁ, যেতিয়ালৈকে একদম ধুনীয়াকৈ নুশুকায়। আৰু এইবিলাক মই ধুই দিলোঁ, আৰু ভণ্টি ধোৱাবিলাক আকৌ মেলিব আছে। আজি কাপোৰ একদম কাপোৰৰ মেলা হৈ গৈছে। আৰু এইফালে মই বহুত সময় পিছত আৰু মই গা পা ধুলোঁ। আৰু গাইজ দেখিছেনে সৰুতে বিয়া হৈ কেনেকুৱা এটা অৱস্থা হৈছে মোৰ। ধেমালি কৰিছোঁ। আপোনালোকে বহুতে মোক ইনষ্টাত কমেণ্ট কৰে আৰু মোক মেছেজো বহুতে দিছে, মোৰ প'ষ্ট দুটামান দেখি পিনে। সেইটো কি মই আপোনালোকক কওঁ, সৰুতে বিয়া হ'লে কষ্ট হ'ব তেনেকুৱা কোনো কথা নাই। আৰু আপোনালোকে সুধি থকা বাবেহে মই এনচাৰটো দিওঁ। তাতকৈ ডাঙৰ কথা, মই এতিয়াহে আপোনালোকৰ লগত কথা পাতিব পাৰিছোঁ। ইমান সময় মই ভইচ ক্লিপ দি আছিলোঁ। কি হ'ল, মই তাত দুটামান প'ষ্ট কৰিছিলোঁ মই সেন্দুৰ লৈ, আৰু সেয়া মোৰ শ্বুটিং টাইম বুলি মই তলত কেপশ্যন লিখি দিওঁ। কিন্তু প্ৰায় ভাগে মোক কমেণ্ট কৰিছে আৰু মেছেজো কৰিছে, মেছেজো দিয়ে বিয়াত নামাতিলে। বিয়া হ'লে বিয়াত মাতিম দিয়ক, টেনশ্যনেই নল'ব আপোনালোকে। তো মই এইটো আপোনালোকক ডাউটটো ক্লিয়াৰ কৰিবৰ কাৰণে এইটো ভিডিঅ' বনালোঁ। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। মই এতিয়া তামোলপুৰ যাম, আহি মেলি মই ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, মই পাৰ্লাৰ যাম। তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট কৰিব। আকৌ এবাৰ কৈছোঁ, মই বিয়া হোৱা নাই, বিয়া হ'লে আপোনালোক সকলোকে মাতিম। সেয়া মোৰ শ্বুটিংহে আছিলে, আৰু শ্বুটিঙৰ ব্লগো মই দি থোৱা হৈছে। ব্লগকেইটা চাইছেও, ধুনীয়া মৰমো দিছে। কিন্তু আপোনালোকে আকৌ সুধি আছে বিয়া, তো বিয়া নহয়। তো ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে কমেণ্ট কৰিব। বাই বাই।